নমস্কাৰ আজি আমি আলোচনা কৰিম SEOৰ বিষয়ে কিন্তু ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে যিসকল ব্যক্তিয়ে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সেই সকল ব্যক্তি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লৈ নটিফিকেশনৰ বেল আইকনটো ক্লিক কৰি দিব যাতে আমাৰ ভিডিওৰ নটিফিকেশনবোৰ আপোনালোকে আগতীয়াকৈ পাই থাকে আমি আজি একেবাৰে সহজ ভাষাত বুজিবলৈ চেষ্টা কৰিম SEO কি SEO মানে সাৰ্চ ইঞ্জিন অপটিমাইজেশ্যন SEO ৱেবছাইটৰ ৰেংকিং ইনক্ৰিজ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় যিকোনো ৱেবছাইট বনোৱা হয় যাতে মানুহে সেইটো চাই কিন্তু ৱেবছাইট বনোৱা আৰু মানুহক দেখুৱাটো দুইটা বহুত বেলেগ ৱেবছাইট বনোৱাৰ ক্ষেত্ৰত প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ আৰু ওয়াৰ্ডপ্ৰেছত বহুত জৰুৰী হয় বহুত বেছি মানুহে যাতে ৱেবছাইট চাই তাৰ বাবে SEO ব্যৱহাৰ কৰা হয় SEO ব্যৱহাৰ কৰি আমি আমাৰ ৱেবছাইট সাৰ্চ ইঞ্জিনৰ টপত আনিব পাৰোঁ আৰু তাত বেছি ট্ৰেফিকো আনিব পাৰোঁ ৱেবছাইটসমূহত ট্ৰেফিক অহাটো খুব প্ৰয়োজন কাৰণ য'ত ভিৰ বেছি হয় তত ইনকামো বেছি হয় সাৰ্চ ইঞ্জিন কি গুগল ইয়াহু বিং ইত্যাদি পপুলাৰ সাৰ্চ ইঞ্জিন পপুলাৰিটিৰ বিষয়ে আমি ইয়াতে গম পাওঁ যে যেতিয়া আমি যিকোনো বিষয়ে জানিব বিচাৰো তেতিয়া গুগলত সাৰ্চ কৰোঁ এই সাৰ্চ ইঞ্জিনসমূহৰ ৰুলছ মানে এলগৰিদম থাকে তাৰ ভিত্তিত ৱেবছাইটসমূহক ৰেংকিং দিয়ে এতিয়া চাওঁ আহক SERP কি SERP মানে সাৰ্চ ইঞ্জিন ৰিজাল্ট পেজ গুগলৰ সাৰ্চ বাৰত যেতিয়া টাইপ কৰিলে যিটো পেজেই খোল খায় সেইটোৱে হৈছে SERP দুই ধৰণৰ অৰ্গেনিক লিষ্টিং আৰু ইনঅৰ্গেনিক লিষ্টিং অৰ্গেনিক লিষ্টিং সেইবোৰ যিবোৰত কোনো পে নকৰাকৈ SEO ব্যৱহাৰ কৰি গুগলৰ টপ পেজত আহিব পাৰি ইনঅৰ্গেনিক লিষ্টিং সেইবোৰ যিবোৰত পে কৰিবলগীয়া হয় SEO কৰিবলৈ কিৱৰ্ড ৰিসাৰ্চৰ বহুত প্ৰয়োজন ৱেবছাইট ৰেংকিঙৰ ক্ষেত্ৰত কিৱৰ্ড ৰিসাৰ্চ জনাৰ বহুত দৰকাৰ আছে এতিয়া জানো আহক SEO আমাক কিয় প্ৰয়োজন 99% মানুহে যেতিয়া যিকোনো বিষয়ে জানিবলৈ গুগলৰ সাৰ্চ বাৰত টাইপ কৰে তেতিয়া টপত অহা ৱেবছাইট ভিজিট কৰে খুব কম সংখ্যক মানুহে সেকেন্ড থাৰ্ড বা তাৰ পিছৰটো ৱেবছাইট ভিজিট কৰে এনে ক্ষেত্ৰত আমাৰ ৱেবছাইট পেজ যদি সেকেন্ড বা থাৰ্ড বা তাৰ পাছত আহে তেতিয়া আমাৰ ৱেবছাইটটো খুব কম মানুহে ভিজিট কৰিব আৰু ট্ৰেফিকো কমকৈ আহিব আৰু ট্ৰেফিক যদি নাথাকে তেন্তে ইনকামো নহয় লগতে গুগলৰ টপ পেজ অহাটো আপোনাৰ ব্ৰেণ্ড আৰু গুডউইল বনোৱাৰ ক্ষেত্ৰত ভাল সেয়েহে ডিজিটেল মাৰ্কেটিঙৰ ক্ষেত্ৰত SEOৰ বহুত গুৰুত্বপূৰ্ণ ভূমিকা আছে আশা কৰোঁ SEOৰ বিষয়ে আমি আপোনাক ভালদৰে বুজোৱাৰ ক্ষেত্ৰত সফল হৈছোঁ কিবা যদি আৰু জানিবলৈ বা সুধিব লগা থাকে তেন্তে কমেন্ট বক্সত সুধিব পাৰে বা ডেসক্ৰিপশন বক্সত দিয়া ইমেইলত মেইল কৰিব পাৰে